অনুশীলনী 2 খ 1 নম্বৰটোত দিছে শলাত ভৰোৱা মণিবোৰ গণা আৰু সংখ্যাবোৰ লিখা। এতিয়া ইয়াত দি থৈ দিয়া আমি মণিবোৰ হিচাপ কৰিব লাগে আৰু সেই মণিবোৰ হিচাপ কৰি আমি সংখ্যাটো কি হ'ব উলিয়াব লাগে। প্ৰথম শলাত মণি আছে 2টা, সেইকাৰণে আমি সংখ্যাটো লিখিম 2। দশকৰ ঘৰত আছে 1 2 3, 3টা মণি আছে কাৰণে 3 বহুৱাম। ঠিক তেনেদৰে এককৰ ঘৰত আছে 4টা মণি, সেইকাৰণে আমি ইয়াত লিখিম 4। তেতিয়াহ'লে সংখ্যাটো ওলালে 234। একেদৰে খটোত প্ৰথম শলাডালত মণি আছে 2টা, সেইকাৰণে আমি সংখ্যাটো লিখিম 2। দশকৰ ঘৰত শলাত মণি আছে 3টা, সেইকাৰণে আমি সংখ্যাটো লিখিম 3 আৰু এককৰ ঘৰত এটাও মণি নাই, সেইকাৰণে আমি সংখ্যাটো লিখিম 0। গ প্ৰশ্নটোত প্ৰথম শলাত মণি আছে 1টা, সেইকাৰণে লিখিম 1। তাৰ পাছতত নাই 0 দিম। তাৰ দশকত আছে মণি 4টা, সেইকাৰণে 4 বহুৱাম আৰু একক ঘৰত মণি আমি 5টা দেখিছোঁ একক ঘৰত, সেইকাৰণে আমি একেবাৰে শেষৰ সংখ্যাটো 5 বহুৱাম। একেদৰে খটোত প্ৰথমতে মণি আছে আমি 1টা দেখিছোঁ 1 বহুৱাম। তাৰ পাছৰ শলাত মণি দেখিছোঁ 3টা, সেইকাৰণে আমি ইয়াত বহুৱাম 3। ঠিক তেনেদৰে দশকৰ ঘৰৰ শলাত মণি আমি হিচাপ কৰিলে পাম 1 2 3 4, সেইকাৰণে ইয়াত বহুৱাম 4 আৰু একক ঘৰত মণি একেবাৰে শেষত আছে 2, সেইকাৰণে আমি ইয়াত বহুৱাম 2। ঠিক তেনেদৰে উঙটোত প্ৰথম শলাত মণি দেখিছোঁ 3টা, 3 বহুৱাম আৰু তাৰ পাছৰ শলাত দেখিছোঁ আমি 5টা, সেইকাৰণে 5 বহুৱাম আৰু একেবাৰে শেষৰ শলাটোত দেখুৱাইছোঁ আমি 5টা। ঠিক তেনেদৰে প্ৰথম চটোত প্ৰথম শলাডালত মণি দেখিছোঁ আমি 7টা, সেইকাৰণে আমি লিখিম প্ৰথমতে 7 আৰু তাৰ পাছৰ শলাত দেখিছোঁ মণি আমি 4টা, সেইকাৰণে আমি লিখিম 4। ঠিক তেনেদৰে একেবাৰে শেষৰ শলাটোত মণি আছে 2। 2 নম্বৰ প্ৰশ্নটো কৈছে তলত দিয়া সংখ্যাবোৰ দেখুৱাবলৈ শলাত মণি ভৰোৱা। এতিয়া ইয়াত আমি সংখ্যাটো দেখিছোঁ 317। এতিয়া 317টো আমি মণিশালাত মণি সোমোৱাই দেখুৱাব লাগিব। প্ৰথম সংখ্যাটো আছে 3, সেইকাৰণে প্ৰথম শলাডালত আমি 3টা মণি বহুৱাইছোঁ। ঠিক তেনেদৰে পাছৰ সংখ্যাটো আছে 1, সেইকাৰণে পাছৰ শলাত আমি মণি বহুৱাম 1টা। ঠিক তেনেদৰে তাৰ পাছৰ সংখ্যাটো আছে 7, সেইকাৰণে আমি ইয়াত মণি বহুৱাম 7টা। 3টা 4টা 5টা 6টা 7টা। একেদৰে খ প্ৰশ্নটোত সংখ্যাটো আছে 604। 604 প্ৰথম অংকটো আছে 6, সেইকাৰণে আমি প্ৰথম মণিশালাত 6টা মণি বহুৱাম। ঠিক তেনেদৰে পাছৰ সংখ্যাটো আছে 0, সেইকাৰণে আমি পাছৰ মণিডালত একো মণি নবহুৱাওঁ। এতিয়া একেবাৰে শেষত আছে 4, তেতিয়াহ'লে আমি একেবাৰে শেষৰ ডালত মণি সোমাম 4টা। একেদৰে গটোত প্ৰথম সংখ্যাটো আছে 1, সেইকাৰণে আমি মণি বহুৱাম প্ৰথম শলাডালত 1টা। তাৰপিছত আছে পাছৰ অংকটো আছে 2, সেইকাৰণে পাছৰ মণিশালাডালত আমি মণি বহুৱাম 2টা। একেদৰে তৃতীয় অংকটো আছে 3, সেইকাৰণে আমি 3 নম্বৰ শলাত মণি বহুৱাম 3টা। একেদৰে একেবাৰে শেষৰ অংকটো আছে 5, সেইকাৰণে আমি এককৰ ঘৰৰ শলাত আমি মণি বহুৱাম 5টা। এতিয়া ইয়াৰ পাছৰ অংকটোত সংখ্যাটো আছে 725। 725ৰ প্ৰথম অংকটো আছে 7, সেইকাৰণে আমি প্ৰথম শলাত মণি 7টা বহুৱাম। ঠিক তেনেদৰে পাছৰ অংকটো 2, আমি ইয়াৰ পাছৰ শলাত আমি মণি বহুৱাম 2টা। ঠিক তেনেদৰে শেষৰ সংখ্যাটো আছে 5, সেইকাৰণে আমি একেবাৰে শেষৰ শলাডালত মণি 5টা বহুৱাম। ঠিক একেদৰে পাছৰ সংখ্যাটো আছে 436। ইয়াৰ প্ৰথম অংকটো আছে 4, সেইকাৰণে প্ৰথম শলাত 4টা মণি। ঠিক তেনেদৰে দ্বিতীয়টো আছে সংখ্যা 3, সেইকাৰণে পাছৰ শলাত 3টা মণি। ঠিক তেনেদৰে শেষৰ সংখ্যাটো আছে 6, সেইকাৰণে আমি মণি বহুৱাম শেষৰ শলাডালত 6টা। ইয়াৰ পাছৰ সংখ্যাটো আছে 910। 910টো আমি মণিশালাত সোমোৱাব লাগে, কিন্তু ইয়াত মণিশালাত মণিশাল আছে 4টা, কিন্তু আমাৰ ইয়াত সংখ্যা আছে
তিনিটা। এতিয়া ইয়াত আটাইতকৈ ডাঙৰ স্থানৰ অংকটো হৈছে 9, যিহেতু শতক, সেইকাৰণে আমি শতকৰ স্থানৰ পৰা আৰম্ভ কৰিম। এতিয়া মণিশালত আমি প্ৰথমতে 9টা মণি বহুৱাম, কাৰণ শতকৰ স্থানত সংখ্যা আছে 9টা আৰু দশকৰ স্থানৰ সংখ্যাটো 1 আছে, আমি মণি বহুৱাম 1, আৰু এককৰ স্থানত আছে 0, সেইকাৰণে আমি মণি বহুৱাব নালাগে। 3 নম্বৰখিনি কৈছে তলৰ সংখ্যাবোৰৰ চিন দিয়া অংকবোৰৰ স্থান মান নিৰ্ণয় কৰা। এইকেইটা কৰাৰ আগতে আমি কেইটামান কথা জানি লওঁ যে একক মানে কি হয় 1, দশক মানে হ'ল 10, শতক মানে হৈছে 100, আৰু হাজাৰ মানে হৈছে 1000। এতিয়া ক প্ৰশ্নটোত সংখ্যাটো আছে 457। 457ৰ 5টো তলত আণ্ডাৰলাইন কৰা আছে, 5টো আছে দশকৰ স্থানত, আমি মানে 5ৰ দশকৰ স্থানৰ স্থান মান যাব লাগে। দশক মানে হ'ল 10, এতিয়া 5 দুগুণ হ'ব 50। খ প্ৰশ্নটোত আছে 915, 915ৰ 9টো তলত আণ্ডাৰলাইন কৰা আছে, আমি 9টো স্থান মান যাব লাগে। আৰু 9টো আছে শতকত, শতক মানে হৈছে 100, তেতিয়াহ'লে 9 100 হ'ব 900, মানে 9টো স্থান মান হ'ব 900। ঠিক একেদৰে গটোত কি হয়, 1টো আছে হাজাৰৰ স্থানত, হাজাৰ মানে 1000, তেতিয়াহ'লে 1000 হ'ব 1000, মানে আণ্ডাৰলাইন কৰা 1টোৰ স্থান মান হ'ব 1000। ঘ প্ৰশ্নটোত 9টোত দিয়া আছে আণ্ডাৰলাইন, 9টোৰ আমি স্থান মান উলিয়াব লাগে। এতিয়া এই 9টো আছে দশকত, দশক মানে হৈছে 10, 9 দুগুণ হ'ব 90। এতিয়া আণ্ডাৰলাইন কৰা 9টোৰ স্থান মান হ'ল 90। ঙটোত এককত থকা 5টোৰ কি হয়, স্থান মান উলিয়াব লাগে। 5টো আছে এককত, একক মানে হৈছে 1, 5 এগুণ হ'ব 5, মানে 5টোৰ স্থান মান হ'ব 5। 4 নম্বৰটো কৈছে 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা। আমি জানো যে 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100, আৰু 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999। এইকেইটাই হৈছে 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যা দুটা। একেদৰে 5 নম্বৰটো 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? 5টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 10,000। এতিয়া 1টোৰ পাছত আমি 0 4টা দি দিম। এতিয়া যদি আমি হিচাপ কৰোঁ, 1টো হতে 1 2 3 4 5টা, মানে 5টা অংকৰ দ্বাৰা লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 10,000। একেদৰে 6 নম্বৰটো 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি সুধিছে। আমি জানো যে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999।